আপোনালোকক দেখুৱাম অসমৰ আটাইতকৈ দীঘল বাঁহৰ পেপা আৰু অসমৰ আটাইতকৈ দীঘল বাঁহৰ পেপা 10 ফুট 6 ইঞ্চি দীঘল গাইছ। গুড ইভিনিং ফ্ৰম যোৰহাট। আৰু কালি মই যোৰহাটত আহিলোঁ আৰু এতিয়া সন্ধিয়া টাইমত এনেই ওলাই আহিছোঁ আৰু এতিয়া ইয়াত মেলা পাতিছে, সোমাম মেলাত। আৰু এইফালে ডিজে চলি আছে, বিহু চলি আছে, এতিয়া সোমাওঁ ভিতৰত। আৰু ৰিয়ান ব্ৰ আহিছে যোৰহাট কালি, ত' আমি দুজনে এতিয়া চ' সোমাই যাওঁ। এয়া চাওক গেট আৰু বিহু মেলা চব চলি আছে ইয়াত, মজা লাগিব। মই যোৰহাটত আছোঁ 3 দিনমান আৰু আপোনালোকক দেখুৱাম এদিন মেলা। চ' সোমাই আছোঁ এতিয়া ফটো চটো মাৰিম অলপ। আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব গাইজ। মেলা কেই তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব? হা 5 তাৰিখে এপ্ৰিল গাইজ। এপ্ৰিল 5 তাৰিখৰ পৰা মেলা ষ্টাৰ্ট হ'ব। চাওক কিমান ডাঙৰকৈ বনাইছে। আৰু এনেই এইটো আপডেট দেখাইছোঁ আপোনালোকক কেনেকৈ এইবোৰ বনাইছে ডেক'ৰেশ্যন। আৰু 5 তাৰিখলৈকে আছোঁ যোৰহাটত, আপোনালোকক দেখুৱাম মেলা। আৰু এয়া চাওক সোমাই আহিছোঁ, এয়া চাওক দোকান চোকান চব বনাই আছে। এয়া চাওক কিমান ডাঙৰ, বাহ! যোৰহাট ষ্টেডিয়ামত নহয় JB ফ্ৰণ্টত। চ' এপ্ৰিল 5 তাৰিখৰ পৰা হ'ব, আহক চবেই ইয়াত। চাওক চকৰি ইয়াত উঠিব লাগিব। আৰু এইবোৰ চব ডেক'ৰেট কৰি আছে, এইবোৰ চাওক। এইবোৰ চাওক সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবলৈ এইবোৰ গাড়ী। আৰু এইবোৰ ট্ৰেইন চাওক বনাই আছে। দেখাই দিছোঁ আপোনালোকক বঢ়িয়াকৈ। এইটো ট্ৰেইন ঐ বঢ়িয়া বঢ়িয়া। এইবোৰ চাওক বাঘ, সিংহ, ঘোঁৰা, হৰিণা চব আছে। এইবোৰ ঘূৰিব, সৰু ল'ৰা ছোৱালী খেলিব পাৰে এইবোৰ ডাঙৰ কাৰণে। भाई आप लोग कहाँ से आया है? हाँ तेजपुर। अच्छा अच्छा, कब से शुरू होगा? कब से? 5 तारीख से। या চাওক গাইজ চব বনাই আছে এতিয়া ভাইকেইটাই, বহুত ডাঙৰ জেগাটো। এতিয়া চাওক আৰু এইটো চকৰি বনাই আছে। এইটো একদম মই উঠিলেই মোৰ মাথা ঘূৰাই যায়। এইবোৰ চাওক সৰু সৰু বাচ্চাৰ কাৰণে বনাই থৈছে গাড়ী, এয়া ঘূৰিব চকৰি। আৰু ৰিয়ান ভাই ফটোশ্বুট কৰি আছে মোক। গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নীতিশ ব্লগছ ফ্ৰম যোৰহাট। আৰু এতিয়া চাওক ক'ত আহিছোঁ, যোৰহাট মেলা এপ্ৰিল 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। আৰু এতিয়া ডেক'ৰেশ্যন কৰি আছে। এইবোৰ চাওক ইমান ডাঙৰ জেগাটো, এইবোৰ চকৰি চাওক। এপ্ৰিল 5 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। মই এপ্ৰিল 5 তাৰিখলৈকে ইয়াতে আছোঁ, আপোনালোকক দেখুৱাম মেলা। চাওক চকৰি। আৰু এই তাত বাইক চলাব এই ঘূৰণীয়াৰ ভিতৰত। চাওক গাইজ ইয়াত বাইক চলাব পূৰা হেভিকৈ। আৰু এইবোৰ চকৰি। চ' এইবিলাকত মই উঠিলেই মাথা ঘূৰাই যায়। এইবোৰ দোকান দেখো, দোকান এইবোৰ চকৰি। চ' বাই বাই, ইয়াৰ পৰা যাওঁ এতিয়া যোৰহাট মেইন টাউনত কিবা শ্বপিং টপিং কৰোঁগৈ। আৰু 5 তাৰিখত ইয়াত সোমাম, আপোনালোকক ব্লগ দেখামগৈ। ত' এতিয়া এনেকুৱা হৈ আছে। আৰু ইয়াৰ 5 তাৰিখৰ ভিউ দেখুৱাম আপোনালোকক, কি মজা লাগিব ন। এয়া চাওক দোকান। আৰু এইটো ডাঙৰ পেণ্ডেল বনাইছে, ইয়াত ফাংচনো হ'ব, নাইট ফাংচন। আৰু ইয়াৰ বেক চাইডে চলি আছে ফুটবল। বাপৰে বাপ মজা। ডেক'ৰেশ্যন চাই ডাইৰেক্ট আহিলোঁ এতিয়া বহাগী মেলা। সোমাই যাওঁ ভিতৰত, কি কি আছে দেখুৱাম আপোনালোকক। বহাগী মেলা যোৰহাটত সৰু সুৰাকৈ দোকান দিছে। আৰু ইয়াত চাৰ্ট কিবা মেখেলা চাদৰ পায়। আৰু চ' চাওক বহাগী মেলা। ইয়াৰ ৰাতি হ'লে মজা লাগিব, লাইটিং ওপৰত আছে, জিলিকি মিলিকি জ্বলি যাব। আৰু ক'ত যাওঁ এতিয়া আমি? এই আগত চাওক বাঁহী দোকানত যাওঁ। আৰু চাওক কিমান আচাৰ, বাপৰে বাপ। ফিক্স প্ৰাইচ, কিনিব লাগিব অলপ ৰাতি খাবৰ কাৰণে। বহাগী মেলা যোৰহাটত চলি আছে। আৰু বিহুৰ যেনেকুৱা ইনষ্ট্ৰুমেণ্ট লাগে ইয়াত পাব, আপোনালোকে ল'ব পাৰিব। ইয়াত চাওক জাপি, ঢোল চব আছে। এয়া বাঁহী, ঢোল, পেঁপা। আৰু গাইছ এই পেঁপাটো চাওক কিমান ডাঙৰ। ৰিয়ান এই পেঁপা দেখো ব্ৰ, এইটো বজাব পাৰে নে? বাজে মানে বাপৰে বাপ। গাইছ
অসমৰ আটাইতকৈ ডাঙৰ দীঘল পেপাৰটো এইটো। অ' এইটো চা, অসমৰ আটাইতকৈ দীঘল বাঁহৰ পেঁপা। মই কৈছিলোঁ নাই মানে অসমৰ আটাইতকৈ দীঘল বাঁহৰ পেঁপা 10 ফুট 6 ইঞ্চি দীঘল গাইছ। বহাগী মেলাৰ পৰা এতিয়া ওলাওঁ, অলপ যোৰহাটখন ঘূৰি ফুৰি লওঁ। আৰু ইমান ডাঙৰো নহয় ন হৰিয়ান, অকণমানি। ইয়াৰ পৰা দিছোঁ বাই। আৰু এতিয়া যাওঁ অলপ বাহিৰত কিবা খাবলৈ, ৰেষ্টুৰেণ্টত কিবা খাই দিম। যাওঁ আৰু হেপ্পী ৰঙালী বিহু ইন এডভান্স গাইজ। সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ মানে ইন এডভান্স।